हेलो गाइज আজি এফালে যোৱা প্ল্যান এটা বনাইছিলো শিলংলৈ আকৌ শিলং বেলেগ এটা জায়গাত কিন্তু আজি বতৰটো বহুত বেয়া তো শিলং যোৱাটো ক্যান্সেল হ'ল তো ভাবিলো এনে আছো অলপ ওলাই আহো তো এতিয়া আকৌ এটা জায়গাত গৈ আছো মই অকলে গৈ আছো শিলংটো মোৰ লগত লগৰ এজন যোৱা কথা আছিল কিন্তু এতিয়া মই অকলে আছো এতিয়া মই গৈ আছো গান্ধী বস্তি তো বতৰ ইমান ধুনিয়া হৈছে গান্ধী বস্তিৰ পৰা বহুত ধুনিয়াকে গুটে গুৱাহাটীখন দেখা যায় গুটেখন নহয় আধাটোতো দেখা যায় সো ভাবিলো কিয়নো তাত গৈ অলপ গুৱাহাটীখন এবাৰ চাও গুটেখন আপোনালোককো দেখাব ট্ৰাই কৰিম তো আহি আছো এতিয়া মই যাওঁতে আপোনাৰ টিভি টাৱাৰ হৈ যাম টিভি টাৱাৰ হৈ গৈ মই সিধাই বিগ বাজাৰৰ ওচৰত ওলাবগে পাৰিম তাৰ পিছতে মই বিগ বাজাৰৰ পৰা মই এটো ৰাজগড় ৰোড হৈ পিনি যাম গান্ধী বস্তি সৰি গান্ধী মণ্ডপ যাম এটো আহি পালোহি মই টিভি টাৱাৰ যোৱা ৰাস্তাটো মই কাহিলিপাৰাত থাকো তো কাহিলিপাৰাৰ পৰা এপিনে এটা ৰাস্তা আছে ভিতৰেদি ডাইৰেক্ট এটো টিভি টাৱাৰ হৈ জিএমসি মেডিকেল কলেজ এপিনে হৈ পিনি বিগ বাজাৰত ওলাবগে পাৰি ভঙাগড় তো মই এফালে আহিলো ৰাস্তাটো অলপ একা বেকা আছে হিলি এৰিয়া হয় এডোখৰ ভাল লাগে ইয়াতে বাইক চলাই তো এফালে আহিলো লগতে জামো নাথাকে তো আহি গলো আপোনালোকে চাই থাকক জাৰ্নিটো আৰু তাত গৈতো মই দেখামেই গান্ধী মণ্ডপত গৈ বহুত ধুনিয়া হয় তো মই এতিয়া কিমান কি উঠাব পাৰো নাজানো কেমেৰাহে গম পাব এটো কি কৰে বাকি মইতো আগত গৈছো বহুত ধুনিয়া জায়গা হয় বহুত ভাল লাগে চাই তো বলক এতিয়া গৈ থাকো গাইস গান্ধী মণ্ডপ যোৱা ৰাস্তাটো পালোহি এইটো আপোনালোকে দেখিছে চাগে লিখা আছে গান্ধী মণ্ডপ লেংথ 2.225 কিলোমিটাৰ ওকে বলক এতিয়া ইপিনে লেফট সাইডে উঠি যাও গান্ধী মণ্ডপলৈ ফাইনালি আহি মই গান্ধী মণ্ডপ পালোহি এয়া গান্ধী মূৰ্তি বনাই আছে এটো আগত নাছিলে মই অলপ দিন আগত আহিছিলো এতিয়া বনাই আছে এবোৰ তাৰপিছতে এইখন হৈছে এটো টাৱাৰটো দেখিছে চাগে এটো এই টাৱাৰটো এতিয়া ফ্ল্যাগখন নাই কিন্তু ইয়াতে ফ্ল্যাগখন লগাই